মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক তৃতীয় শ্ৰেণীৰ 14 নং পাঠৰ ইংৰাজীৰ পাঠ্যপুথিৰ পৰা কেটাৰপিলাৰ নামৰ ৰাইমছটো পাঠ কৰি শুনাবলৈ লৈছোঁ। তোমালোকে ভালদৰে ভিডিঅ'টি মন দি চাবা। কেটাৰপিলাৰ আৰু ইয়াৰ কবি হৈছে ক্ৰিষ্টিনা ৰজেষ্টি। এতিয়া মই তোমালোকক প্ৰথমতে ইংৰাজীত পাঠ কৰি শুনাম, তাৰ পাছত অসমীয়ালৈ অনুবাদ কৰি দিম। তোমালোকে ভালদৰে মন দি চাবা। Brown and furry, caterpillar in a hurry, take your work to the steady leaf or stalk, or what not, which may be the chosen spot, no to spy you, hovering bird of prey pass by you, spin and die, to live again a butterfly. আকৌ এবাৰ পঢ়ি দিছোঁ চোৱা। Brown and furry, caterpillar in a hurry, take your work to the steady leaf or stalk, or what not, which may be the chosen spot, not to spy you, hovering bird of prey pass by you, spin and die, to live again in butterfly. এতিয়া তোমালোকে 14 নম্বৰ পাঠটিৰ অসমীয়া অনুবাদ চাই লোৱা। কেটাৰপিলাৰ মানে হৈছে বিছা। ক্ৰিষ্টিনা ৰজেষ্ট্ৰি। ব্ৰাউন এণ্ড ফাৰী, মুগা বৰণীয়া আৰু নোমযুক্ত। কেটাৰপিলাৰ ইন এ হাৰী, এটা বিছা গতি কৰিছে। টেক ইয়ৰ ৱাক, নিজৰ ৰাস্তালৈ। টু দ্য ষ্টেডি লিফ, ছাঁযুক্ত পাতলৈ। অৰ ষ্টক, বা শুকান ডাললৈ। অৰ হোৱাট নট, কিয়নো। হুইচ মে বি দ্য চুজেন স্পট, নাইবা যিটো পচন্দীয় ঠাই তালৈ সি গতি কৰিছে। ন' টু স্পাই ইউ, কোনো ভেকুলীয়ে তোমাক গুণ্ডাগিৰি নকৰে। hovering bird of prey pass by you, hovering bird of prey pass by you, চিকাৰী চৰাইবিলাক তোমাৰ কাষেৰে পাৰ হৈ গৈছে। spin and die, তুমি পকাইছা আৰু মৰি গৈছা। to live again a butterfly, পুনৰ জীয়াই থাকিবলৈ তুমি এজনী পখিলা হয়, এটা পখিলা হয়। আশা কৰোঁ সকলো ছাত্ৰ ছাত্ৰীয়ে ৰাইমছটোৰ অসমীয়া অনুবাদ নিশ্চয় বুজি পাইছা, আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছা চেনেলটো এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবা বুলি আশা কৰিলোঁ। ধন্যবাদ।